হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। মই গীতু। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই নিজ হাতে বোৱা কেইযোৰমান কাপোৰ। চাওকচোন ভিডিঅ'টো কেনেনো লাগে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। একযোৰ বগা কাপোৰ, এখন চাদৰ, এখন নীলা, এখন মেখেলা, আৰু এখন চাদৰ। এইযোৰ বগা, এখন মেখেলা, এখন চাদৰ, এইযোৰ ৰঙা পটাপটিকৈ বোৱা এখন মেখেলা, আৰু এখন চাদৰ, আৰু এখন ছিংগল মেখেলা, আৰু এখন বগা, এইযোৰো বগাই চাদৰখন, এখন চাদৰ, এখন মেখেলা। আৰু আছে কাপোৰ মোৰ, যদি আপোনালোকে চাব বিচাৰে তেন্তে কমেণ্টত জনাবচোন। এখন গামোচা, এইযোৰ বগা মেখেলা চাদৰ, এইযোৰ মোৰ ফেভৰেট হয়। এখন মেখেলা, এখন চাদৰ, আৰু এইটো ব্লাউজ পিচ। এতিয়া মই বনাব লৈছোঁ পদিনাৰ চাটনি। তাৰ বাবে লৈছোঁ পদিনাৰ পাত কেইটামান চাফা কৰি ধুই লৈছোঁ, আৰু দাইল কেইটামান তিয়াই লৈছোঁ, আৰু জলকীয়া এটা, নহৰু কেইফুটামান, আৰু নেমু এক পিচ। এতিয়া মই নেমুৰ বাকলিখিনি গুচাই ল'ম। নেমুৰ বাকলিখিনি গুচাই ল'লোঁ। এতিয়া এইখিনি গোটেইখিনি পিচি ল'ম। আমাৰ চাটনি ৰেডি হৈ গ'ল।